হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ভিডিঅ'টো ৰাতিপুৱাই পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। ময়ো ৰাতিপুৱাই গা চা ধুই সি মন্দিৰত চাকি দিলোঁ। তাৰপিছতে এতিয়া চাহ বনাব আহিছোঁ, কাৰণ ইছ্যু উঠছি যিহেতু, ছোৱালীজনী উঠছি যিহেতু, সেইকাৰণে তাইকো চাহ দিওঁ। কাৰণ চাহ খাব পাৰিলেহে কিতাপ পঢ়ে। সৰু ল'ৰা ছোৱালীবিলাকৰ স্বভাৱে তেনেকুৱা, চাহ দিলেহে কিতাপ পঢ়িব, নহ'লে নপঢ়ে কিতাপ। ইয়াতে চাহ বহাই দিছোঁ মই। আৰু আমাৰ মায়ে আৰু পিঠাগুড়িৰ কাৰণে চাউল ভিজাই থৈ দিছে। ইয়াতে ইছ্যু স্কুলত যোৱাৰ পিছতহে পিঠাগুড়িখিনি খুন্দবা লাগিব, কাৰণ আমি গাঁৱৰ মানুহ চাউলৰ পিঠা খাইয়ে ভাল পাওঁ। যিমান যি আটা ৰুটি খালেও চাউলৰ পিঠাটোৱে আমাৰ বহুত ভাল লাগে আৰু খাই। দুদিনমান নাখালে বহুত দিন নাখা যেন লাগে। সেইটো কাৰণে বহুত দিন খোৱা নাই যিহেতু, সেইকাৰণে মায়ে একদিন ভিজাই থৈ দিছিল। ভিজাই থৈ ইছ্যু স্কুলত পঠাই দিয়ে পিঠাগুড়িখিনি খুন্দবা লাগিব। আৰু ইছ্যুক লৈ মই চাহ আনি দিছোঁ, কাৰণ চাহ খাব পাৰিলেহে মাতে কিতাপ পঢ়িব, নহ'লে কিতাপে নপঢ়ে। সেই আছা নাই ইছ্যু চাহ? ইছ্যুক মই চাহ আনি দিছোঁ বিস্কুট দি, আৰু মই আনিছোঁ মুড়ি বনাইছোঁ। মোৰৰ চৰ্দি লগাই দিছে, কাৰণ ইছ্যুৰ অলপমান চৰ্দি লাগছে যিহেতু, তাইৰ পৰা মোৰো তাই যিহেতু লগতে থাকে, সেইকাৰণে তাইৰ পৰা মোৰো অলপমান চৰ্দিৰ ভাৱ সেনেছে আৰু অলপমান। আমাৰ ইছ্যুকৰ কিতাপ চিতাপ পঢ়ি উঠি মই ভাত ভাজি দিছোঁ, যিহেতু তাই স্কুল আছে। এতিয়া আমাৰ ইছ্যুই ভাত ভাজা খাই আছে। ভাল পাওঁ নাই এজনী ভাত ভাজা খাবা? বেয়া পাওঁ কিয়? ইমান ধুনীয়াকৈ ভাজি দিছোঁ আলু দি, দেখা। কেতিয়াবা ভাত ভাজাও খাব লাগে, কাৰণ আমি ৰাতিপুৱা যিহেতু ভাত নাখাওঁ, অলপ ভাত বহাই দিবা অলপমান দিগদাৰ হয়। সেইকাৰণে ৰাতিৰে ভাত আছিল যিহেতু, ধুনীয়াকৈ আলু চালু দি ভাজি দিছোঁ। আমাৰ তাই আৰু ভাত ভাজা খাব বহিয়াকে উঠি আৰু ওলেও দিব লাগিব, কাৰণ আমাৰ তাই ওলবাও নোৱাৰে নিজে। পাৰবা? সঁচা পাৰবা না আজি? দেৱছে আজি নিজে ওলবা হ'বা না? সেই আৰু কি নিজে ওলা হ'ল পাছে? তুমি যদি গ্ৰাউণ্ডটো পিন্ধবা নাজনা, চুলিখিনি বান্ধবা নাজনা, তুমি পাছে ক'ত নিজে ওলা হলা? তাই স্কুলত যোৱাৰ পিছতহে সেইকাৰণে গোটেই কামখিনি কৰা যায়, কাৰণ তাই যিহেতু নিজে একো নৰে। কিতাপ চাপি দিব লাগিব, পানী ভৰাই দিব লাগিব, টিফিন চবখিনি। সেইকাৰণে ৰাতিপুৱাৰ সময়খিনি বহুত দৌৰা দৌৰি দেখাবা দে। ইছ্যুই ভাতকেইটাই খাই লওক, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। ইছ্যুক স্কুলত পঠাই দি আমি মা আৰু মই এতিয়া পিঠাগুড়ি খুন্দবা যাওঁ, কাৰণ তাইক স্কুলত পঠাই দিয়ে যিকোনো কাম কৰিব পাৰি। কাৰণ ৰাতিপুৱাতে বহুত দৌৰা দৌৰি তাইক ভাত খুৱাই পঠাব লাগে, সেইটো কাৰণে আমি এতিয়া যাওঁ পিঠাগুড়ি খুন্দবা। মায়েৰো গৈছে পিঠাগুড়ি খুন্দবা, মই আৰু এতিয়াহে যাই আছোঁ। চাওকচোন আমাৰ ফুলবিলাক, ফুল ধুনীয়াকৈ ফুলি আছে। আহি পালোঁ দিয়ক পিঠাগুড়ি খুন্দি আমি, মা আৰু মই। একডালা পিঠাগুড়ি খুন্দলো মা আৰু মই। চাওকচোন মোৰ ৰুমটো চাফা কৰাই নাই। ইছ্যু স্কুলত যোৱাৰ পিছত আগতে ভাবোঁ কি পিঠাগুড়িকেইটা খুন্দি আনো বুলি ভাবি, আগতে পিঠাগুড়িকেইটাকে খুন্দি আনিলোঁ। এতিয়াহে লাহে লাহে চাফা কৰোঁ ৰুমটো। এতিয়া ইছ্যু স্কুল গেছি যিহেতু, আৰু লাহে লাহে এইখিনি বনাব তেনেকৈ মই চাফা কৰোঁ এতিয়া। আৰু মই আৰু ৰুম চুমকেইটা চাফা কৰি আৰু কাপোৰ চাপোৰ ধুলোঁ। এইবিলাক কাপোৰ চাপোৰ ধুই থৈ আৰু এতিয়া ভাত বনাবৰ টাইম হ'ল। আৰু চাওকচোন হাতখন
পাপাৰ গেঞ্জিতে মানে নীল দিছিলোঁ নীল দিয়াৰ কাৰণে হাতখনো নীলা হৈছে এই গেঞ্জি আৰু দুইটাত নীল দিছিলোঁ হাতখনৰ ওপৰত নীলা হৈছে এতিয়া আৰু ভাত বনাব যাওঁ কাৰণ ইছুও যিহেতু স্কুলৰ পৰা আহি পাব তাই আহি পাৰ আগে আগে ভাতখিনি হলিয়া ধুনীয়াকৈ আহি পাৰ লগে লগে খাব পাৰে আৰু ফুলবিলাক সন্মুখত ফুলবিলাক ধুনীয়াকৈ ফুলি থাকিলে বহুত ভাল লাগে মানে ৰাতিপুৱা উঠি যদি ফুলবিলাক দেখা পাওঁ মনবিলাকে বহুত ভাল লাগে ধুনীয়াকৈ ফুলি থকা দেখিলে কাপোৰ চাপোৰ ধুই এইবাৰ আৰু পাকঘৰত আহিছোঁ তেওঁক দিপৰা যিহেতু ভাত বনাবৰো হৈছে এই বেঙেনা ভাজিম এই কল ভাজিম আমাৰ ইয়াতে এইটো কলক কুইৰা কল বুলি কয় আৰু চাওকচোন মায়ে কলখিনি পাৰতে কাটা খাই গৈছে আজি আৰু এনেকৈ খাম দিয়ক যিহেতু আজি মাছ মাংস নাখাওঁ সেইকাৰণে নিৰামিষে দিয়া যিহেতু দুপৰীয়াৰ সাজ আঞ্জাখিনি কাটি আৰু তাৰপিছত ভিডিঅ'টো বনাই নহ'ল কাৰণ সেনেকৈ নিজে নিজে মোবাইলটো ধৰি ভিডিঅ'টো বনাই থাকিব অলপমান দিগদাৰ হৈ দিয়কচোন আৰু যিহেতু ভাত বনাব যাবও দেৰি হৈছিল সেইকাৰণে আমি এতিয়া ভাত তাত খালোঁ ভাত কেইটা লিখা এতিয়া আৰু মই ইছ্যু আৰু মই দদাই টোপনি মাৰি মিনাইছোঁ মাৰবা না কিয় আৰু যিহেতু এতিয়া অলপ অলপ ঠাণ্ডা হৈছে সেইটো কাৰণে অলপমান কম্বল উৰিব লগা হৈছে আৰু কালিৰ পৰা ওলাইছোঁ কম্বলখন কি আহা এতিয়া আহা আহা আমাৰ কি কৰা ভিডিঅ'টো যদি চাই ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়া যেন আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই